খাইছে। আইতা, জোনালী, ভাৰ্গৱ সকলোখিনি আহি আহিব বুলি ৰখি থাকোঁতে এতিয়া টমটমখন পালোঁ। ইয়াতে অকণমান টাইম ৰখিলোঁ আৰু এতিয়া বিয়া খাই গৈ আছোঁ। আমি এতিয়া পাই গ'লোহি বিয়া ঘৰ। বিয়াৰ উখল-মাখল কৰি বিয়া আয়োজন কৰি আছে। ইফালে আমাৰ ল'ৰাটোৱে ছোৱালীজনী আহি আছে বিয়া খাবলৈ। এয়া দৰা মাক হয় দেই, সকলোকে চকলেট দি আছে। এইফালে আকৌ দৰাৰ তিনিটা ছোৱালীজন। আমি এতিয়া ৰিচিপশ্যনলৈ আহিলোঁ। বুফে চিষ্টেম হয় আৰু এতিয়া খানা খাবলৈ বহিলোঁ। এইফালে পূজাৰী খাই আছে, খুৰীহঁতেও খাইছে। খাই আহিয়ে ৰভাৰ তলত এয়া ঢোল-বাদক, বিহু প্ৰগ্ৰেম সকলোখিনি উপভোগ কৰিছোঁ। আপোনালোকেও চাওকচোন বাৰু। এয়া শুনক ফুলৰ মালিকা। এয়া হৈছে দুলভ গোৱালা। নাচে বাপু গোৱালি পাৰাতে, নাচে বাপু গোৱালি পাৰাতে, গোৱালি পাৰাতে নাচে। নাচে বাপু গোৱালি পাৰাতে, নাচে বাপু গোৱালি পাৰাতে। আপোনাৰ চাওকচোন বিহু প্ৰগ্ৰেম ইমান সুন্দৰ লাগিছে পৰিৱেশটো বিয়া ঘৰত। বিয়া খাই বিয়া ঘৰৰ পৰা এতিয়া ঘৰলৈ উভতিছোঁ আৰু জি নগৰ ৰাস্তাটো এয়া খোজকাঢ়ি আহি আছোঁ। সঁচাকৈ ভাল লাগিছে আৰু বিয়াখনো আজি খুব সুন্দৰ পৰিৱেশেৰে ভাল লাগিলে বিয়াখন খাই।
খোৱা মুখখন চাওঁ, আম খোৱা মুখখন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিবলৈ লৈছোঁ।